ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছে, বিপুল আদৰণি আপোনাৰ কি ক'ব? এই আদৰটো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আছে, এই আদৰটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আছে, এই আদৰটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আছে। আৰু এই আদৰৰ তেখেতসকলৰ প্ৰতি থকা আদৰৰ কাৰণে আমি অলপ ভাগ আমিও পাই আছোঁ। মই তেখেতসকলৰ নেতৃত্বক শ্ৰদ্ধা জনাইছোঁ যে তেখেতসকলে কৰা কাম আৰু দিয়া নেতৃত্বত ৰাইজ উৎফুল্লিত হৈ আজি এই সভাত আমাক সমৰ্থন কৰিলে। আলফা চৰকাৰৰ শান্তি চুক্তি সন্দৰ্ভত কি ক'ব? খুব ভাল হৈছে, অসমত শান্তি ঘূৰি আহিছে। এতিয়া অসম পিছ শুকুৱাই নাচায়। অসমত এতিয়া আমি উন্নয়নৰ কথা চিন্তা কৰি আছোঁ, প্ৰগতিৰ কথা চিন্তা কৰি আছোঁ, ইণ্ডাষ্ট্ৰীৰ কথা চিন্তা কৰি আছোঁ। অসম আৰু এতিয়া এই কলা অধ্যায়ৰ পৰা ওলাই আহিলে আৰু খুব ভাল হৈছে। নতুন প্ৰজন্মই এটা নতুন সপোন দেখিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই সপোনবোৰ লাহে লাহে বাস্তৱ হৈ গৈ আছে। মই ভাবোঁ যে অহা 5 বছৰৰ ভিতৰত অসম এক নিজৰ ভৰিত থিয় হোৱা ৰাজ্যত পৰিগণিত হ'ব। লোকসভা নিৰ্বাচনত লৈ কেনেধৰণৰ তৎপৰতা আপোনালোকতো দেখিলে, এইটোতো কোনো নিৰ্বাচনী সভা নাছিলে, সাংগঠনিক সভা আছিলে। 9,000 মানুহ ইয়াত মানে ভোটাৰ আছে এইটো পঞ্চায়তৰ, তাৰে ভিতৰত 5,500 6,000 মানুহ ইয়াত উপস্থিত আছে। ক'ত ইলেকশ্যন আছে মোক বুজক। ইলেকশ্যন নহয় নেকি? ইলেকশ্যন ক'ত আছে? কংগ্ৰেছ মানে কিবা পতাকা দেখিছে, কিবা দেখিছে জানো? ইয়ে নহয়। ৰাইজৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টিত থকা শ্ৰদ্ধা, ভক্তি আৰু ভয় আৰু আমি কৰা ভাল কাম, ৰাইজ এটা কথা ঠিক কৰি লৈছে যে অহা 20 বছৰ কমচে কম ৰাইজে কংগ্ৰেছক আৰু কংগ্ৰেছে কৰা দুৰ্নীতিক পাহৰি নাযায়। এই কাম নকৰোঁ, আমাৰ চিন্তা যদি শুদ্ধ হৈ থাকে ৰাইজে আমাক আশীৰ্বাদ দি থাকে। গঠবন্ধন বনাইছে। গঠবন্ধনটোতো বনাব লাগিব, গঠবন্ধন বনাওক। গঠবন্ধন কৰাত কি আপত্তি আছে? চিয়াৰ আৰু ছাগলীয়ে গঠবন্ধনত বনাই সিংহৰ লগত মোকাবিলা কৰিব পাৰে নেকি? চলে ফিল্মৰ ডাইলগ মনত নাই? ঠাকুৰ